কেন্দ্ৰীয় চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰৰ কথা সততে উঠা বহা কৰা আৰু জাতীয় স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা যিখন অসম চৰকাৰ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি সকলোৱে তেওঁলোকক পঠিয়াই দিছোঁ। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক পঠিওৱা নিয়ম অসমে এজনো হিন্দু বাংলাদেশী নাগৰিকক অসমে গ্ৰহণ নকৰে আৰু তাৰ বাবে আমাৰ অসমীয়া ৰাইজৰ চাকৰিয়া মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে যি আদৰ্শ দাঙি ধৰিছে অসমৰ সৰ্বানন্দ সোণোৱালক মুকলিভাৱে কেন্দ্ৰৰ ওচৰত এনে বিৰোধিতা উত্থাপন কৰক আমি আশা ৰাখিছোঁ। আৰু হিন্দুত্ববাদী সংগঠনবিলাকে অসমত যিটো অশুভ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে সেই তেওঁলোকৰ সেই যি উদ্দেশ্য সেই উদ্দেশ্যবোৰ আমি যিকোনো প্ৰকাৰে সাৰ্থক হ'ব নিদিওঁ। আমাৰ এনেধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ মাধ্যমেদি আমি সেইবিলাক ব্যৱস্থা সেইবিলাক চিন্তা আমি প্ৰতিহত কৰিম। নিজৰ দেশ আমি জীয়াই থকা আমাৰ মাটিখিনিৰ আজি যদি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে যদি এই বিষয়টোত যদি গুৰুত্ব সহকাৰে নলয় তেনে অনাগত দিনত যাতে বৰষুণ ছাত্ৰ ইয়াতো জংগী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আৰু অসমৰ ৰাইজে জে পি চি কমিটিৰ শুনানি কোনো আগ্ৰহ নকৰে। জে পি চি কোনো অধিকাৰ নাই। অসমৰ ৰাইজে জনগণে ৰাজপথত